Hello everyone. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি হৈছে 26 জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱস আৰু লগতে আজি সৰস্বতী পূজা হে মই সৰস্বতী পূজা বিশেষ আজি ভিডিঅ'টো বনালো হয়তো ভিডিঅ'টো দিওতে অকমান দেৰি লাগিব অৰ্থাৎ 2-3 দিনটো লাগিব কাৰণ মোৰ এডিটিংত মই ইমান বেয়া মই ট্ৰাই কৰি আছো সো আৰু এতিয়া মই গা চা ধুই ৰেডি কাৰণ মই সৰস্বতী পূজাত যাম বিশেষ মই তেনেকৈ ঘুৰিব নাযাওঁ কাৰণ জানেইটো আৰু লগতে বন্ধও দিছে মই স্কুল যত পঢ়িছিলো তাতেই যাম আপোনালোকক দেখাম বুলি মই ভিডিঅ'টো কৰিলো দিয়ক এতিয়া মই মেকআপ কৰি লওঁ তাৰ পিছত দেখাই আছো মোৰ প্ৰায় মুখখন হৈ গৈছে আৰু এতিয়া মই এযোৰ কাপোৰ পিন্ধি দেখাই আছো মোক কেনেকুৱা লাগিছে বাৰু কমেন্টত জনাব দেই এতিয়া মই যাবৰ কাৰণে ৰেডি আৰু মই দেখাই থাকিম দিয়ক চাই থাকিব ঘৰৰ পৰা ওলাই মই প্ৰথমে মাৰ স্কুললৈ গ'লোঁ যেহেতু মাৰ অংগনবাড়ী স্কুল তাতে গৈ দেখিলোঁ মাহঁতে পতাকা উত্তোলন কৰি আছে গণতন্ত্ৰ দিৱস উপলক্ষে তেতিয়া অকমান দেৰি হৈছিলে 10টামান বাজিছিলে যেহেতু সৰু সৰু লৰা ছোৱালী তো আহোতে দেৰি কৰিছিলে হেহে তেওঁলোকে দেৰিকৈ পতাকা উত্তোলন কৰিলে আৰু সেইটো দেখি যে কিমান ভাল লাগিছিল তাৰ পিছতে মই আহিলোঁ সাংখাৰীতে থকা জ্ঞানম আদৰ্শ বিদ্যাপীঠত অৰ্থাৎ মই তাতে কাম কৰিছিলোঁ যোৱা এবছৰ আৰু এতিয়া বাৰু মই কৰা নাই তাতে কাম তাতে মোক মাতিছিলে সো মই গ'লোঁ আৰু তাতে অকমান ময়ো পূজা কৰিলোঁ পূজা কৰি গোটেই টিচাৰ্ছখিনিক লগ পালোঁ ষ্টুডেণ্টছখিনিক লগ পালোঁ বিশেষকৈ সকলো সাইডে ষ্টুডেণ্টছ অভিভাৱকবোৰ বহি আছেই আৰু তাৰ পিছতে মই মোৰ কলিগছ অৰ্থাৎ এক্স কলিগছ সিহঁতৰ লগতো ফটো তুলিলোঁ কাৰণ বেছি সময় নাপালোঁ বাৰু মই কাৰণ মাহঁতৰ স্কুললৈকেও আহিব লাগিছিলে সেয়েহে মই কেইখনমান ফটো তুলি অকমান সময় থাকি গুচি আহিলোঁ আৰু এতিয়া মোৰ যাবৰ সময় হ'ল কাৰণ তাতে ভাত খাব হ'ব অকমান পিছত সেয়েহে মই আৰু বেছি দেৰি নকৰি মোক ভাত খাবলৈ কৈছিলে ইয়াতেও কিন্তু মই নাথাকিলোঁ মই যাব ওলালোঁ ঘৰলৈকে গ'লোঁ তাৰ পিছতে মই মাহঁতৰ স্কুলত সোমালোঁ আৰু তাতে গোটেইবিলাক আছিলে সৰু সৰু বাচ্চাবিলাকো আছিলে আৰু এয়া হৈছে মা খুৰীমা আৰু আমাৰ বৌ আৰু এয়া মোৰ মা আৰু আনফালে আমাৰ দেউতা খুৰাহঁতে ভাতৰ যোগাৰ কৰি আছিলে মানুহখিনিৰ কাৰণে তাৰপিছতে যিহেতু ভাত হোৱাই নাছিলে ময়ো কেইটামান ৰীল বনালোঁ ফটো তুলিলোঁ যিহেতু ইমান খাজি কাচি আহিছোঁতো অকণমানতো তুলিবই লাগিব নহয় জানো আৰু তাৰপিছত এনেকৈতো ভাত খাব নোৱাৰি সেইকাৰণে ঘৰলৈকে গ'লোঁ কাপোৰ সলাবৰ কাৰণে মই কাপোৰ কানি সলাই ৰেডি মই মাহঁতৰ স্কুলতে যাওঁ কাৰণ তাতে খানা ভাত হৈছে হেনো মোক ফোন কৰি ক'লে যে ভাত হৈছে মাতিছে তো মই তালৈকে যাওঁ এতিয়া বলক ঘৰৰ পৰা আহিয়ে মই ভাত খাবলৈ বহিলোঁ কাৰণ তেতিয়ালৈকে ভাত খাব হৈয়ে গৈছিলে ভাত খাই উঠি আকৌ মোৰ সৰু সৰু টিকলি কেইজনীৰ লগত মই অকণমান ফটোও তুলিলোঁ যিহেতু সৰস্বতী পূজাতো ফটো উঠিবই লাগিব আৰু সেইফালে তেতিয়া আমাৰ মাহঁতেও ভাত খাই আজৰি হ'ল তোমাক বেছিকৈ উঠাইছোঁ আমাৰ এতিয়া খানা শেষ আৰু আমি এতিয়া ঘৰলৈকে গৈ আছোঁ ঘৰমুৱা হৈ গ'লোঁ আৰু এতিয়া
আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ আৰু আপোনালোক সকলোকে যিসকলে মোৰ ভিডিঅ' একেবাৰে শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু এনেকৈয়ে আগলৈকো ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ।